যিটো চলবুকৰ কথা শুনিলোঁ মই সঁচাকৈ বৰ চিন্তিত হৈছোঁ কাৰণ ডিব্ৰুগড়ত চলবুক বুলিলে মোৰ নিজৰে অকণমান এটা গৌৰৱ ফিল কৰোঁ আৰু ডিব্ৰুগড়ত এখন স্কুল প্ৰতিষ্ঠা হোৱা দিনৰ পৰা আছে কিন্তু যদি এইটো হৈছে ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক শিক্ষা বিভাগত আৰু কিবা হ'ব পাৰে বুলি মই নাভাবোঁ। আজি যিবিলাক ব্যৱস্থা কৰিছে CID কালি গৈছে আৰু সেই গোটেই কথাটোক লৈ মই এতিয়া যোগাযোগ কৰি আছোঁ আৰু যদি সঁচাকৈ কোনোবা দোষী আছে তেওঁলোকক ধৰি এৰেষ্ট কৰি যি ব্যৱস্থা কৰিব লাগে ব্যৱস্থা কৰিব লাগে আৰু মই বিশেষকৈ ডিব্ৰুগড়ৰ ক্ষেত্ৰত এই কথাটোৰ লগত কোনো কম্প্ৰমাইজ নকৰোঁ শিক্ষাৰ ক্ষেত্ৰত আৰু যদি চলবুকৰ নিচিনা 99 পায় আমি গৈ মালা পিন্ধাওঁ গামোচা পিন্ধাওঁ সেইবিলাক ভেকু ভাওনা হয় নহয় যদি তেনেকুৱা ধৰণৰ হৈছে সেইটো মই ভেকু ভাওনা বুলি ক'ব খুজিছোঁ সেই স্কুলখনৰ মানসিকতাটোক মই আজি ধিক্কাৰ দিছোঁ। নহতো চাওক এই বস্তুটো এইটো ডাঙৰ কথাটো আপুনি আজি চাওক আজি পেপাৰ লিক হৈছে পেপাৰ লিক হোৱাৰ ক্ষেত্ৰত আমি আজি চিঞৰ বাখৰ কৰিছোঁ একে পেৰেলেলি নকল কৰিবলৈ যে ৱাল পাৰ হৈ যায় সেইটো একে বস্তু নহয় জানো নকল কৰিবলৈ যে ৱাল পাৰ হৈ যায় সেই বস্তুটোক আমি ধিক্কাৰ দিব লাগে নালাগে একেই কথা হয় নহয় দুইটাই বস্তু একে কথা কিন্তু কথা হ'ল আজিৰ ডেটত এই গোটেই কথাখিনিৰ লগত বিশেষকৈ মই আজি ডিব্ৰুগড়ৰ চলবুকত যে এই ব্যৱস্থাটো হৈছে তাৰ কাৰণে মই অত্যন্ত দুখ পাইছোঁ আৰু এই বিষয়টো লৈ মই চৰকাৰক কাৰা তদন্ত কৰিব কৈছোঁ CID গৈছে মই যোগাযোগ কৰি আছোঁ আৰু অতি সোনকালে যদি তাত যোন দোষী হওক তেওঁলোকক ধৰি শাস্তি দিব লাগে। এতিয়া পদত্যাগৰ কথা নাই কেনেকৈ পদত্যাগ হ'ব আপোনাক কওকচোন পদত্যাগটো আৰু বজাৰত কিনা বস্তু নেকি কওক আপুনি এইটো এটা তেখেতক এনকুৱাৰী দিছে যি কৈছে মুখ্যমন্ত্ৰী মহোদয় আছে এইটো এটা হেৰি বস্তু এনেই ঘপককৈ পদত্যাগ বুলি ক'লেতো নহ'ব। যিটো চলবুকৰ কথা শুনিলোঁ মই সঁচাকৈ বৰ চিন্তিত হৈছোঁ কাৰণ ডিব্ৰুগড়ত চলবুক বুলিলে মোৰ নিজৰে অকণমান এটা গৌৰৱ ফিল কৰোঁ আৰু ডিব্ৰুগড়ত এখন স্কুল প্ৰতিষ্ঠা হোৱা দিনৰ পৰা আছে কিন্তু যদি এইটো হৈছে ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক শিক্ষা বিভাগত আৰু কিবা হ'ব পাৰে বুলি মই নাভাবোঁ। আজি যিবিলাক ব্যৱস্থা কৰিছে CID কালি গৈছে আৰু সেই গোটেই কথাটোক লৈ মই এতিয়া যোগাযোগ কৰি আছোঁ আৰু যদি সঁচাকৈ কোনোবা দোষী আছে তেওঁলোকক ধৰি এৰেষ্ট কৰি যি ব্যৱস্থা কৰিব লাগে ব্যৱস্থা কৰিব লাগে আৰু মই বিশেষকৈ ডিব্ৰুগড়ৰ ক্ষেত্ৰত এই কথাটোৰ লগত কোনো কম্প্ৰমাইজ নকৰোঁ শিক্ষাৰ ক্ষেত্ৰত আৰু যদি চলবুকৰ নিচিনা 99 পায় আমি গৈ মালা পিন্ধাওঁ গামোচা পিন্ধাওঁ সেইবিলাক ভেকু ভাওনা হয় নহয় যদি তেনেকুৱা ধৰণৰ হৈছে সেইটো মই ভেকু ভাওনা বুলি ক'ব খুজিছোঁ সেই স্কুলখনৰ মানসিকতাটোক মই আজি ধিক্কাৰ দিছোঁ। নহতো চাওক এই বস্তুটো এইটো ডাঙৰ কথাটো আপুনি আজি চাওক আজি পেপাৰ লিক হৈছে পেপাৰ লিক হোৱাৰ ক্ষেত্ৰত আমি আজি চিঞৰ বাখৰ কৰিছোঁ একে পেৰেলেলি নকল কৰিবলৈ যে ৱাল পাৰ হৈ যায় সেইটো একে বস্তু নহয় জানো নকল কৰিবলৈ যে ৱাল পাৰ হৈ যায় সেই বস্তুটোক আমি ধিক্কাৰ দিব লাগে নালাগে একেই কথা হয় নহয় দুইটাই বস্তু একে কথা কিন্তু কথা হ'ল আজিৰ ডেটত এই গোটেই কথাখিনিৰ লগত বিশেষকৈ মই আজি ডিব্ৰুগড়ৰ চলবুকত যে এই ব্যৱস্থাটো হৈছে তাৰ কাৰণে মই অত্যন্ত দুখ পাইছোঁ আৰু এই বিষয়টো লৈ মই চৰকাৰক কাৰা তদন্ত কৰিব কৈছোঁ CID গৈছে মই যোগাযোগ কৰি আছোঁ আৰু অতি সোনকালে যদি তাত যোন দোষী হওক তেওঁলোকক ধৰি শাস্তি দিব লাগে। এতিয়া পদত্যাগৰ কথা নাই কেনেকৈ পদত্যাগ হ'ব আপোনাক কওকচোন পদত্যাগটো আৰু বজাৰত কিনা বস্তু নেকি কওক আপুনি এইটো এটা তেখেতক এনকুৱাৰী দিছে যি কৈছে মুখ্যমন্ত্ৰী মহোদয় আছে এইটো এটা হেৰি বস্তু এনেই ঘপককৈ পদত্যাগ বুলি ক'লেতো নহ'ব।